নমস্কাৰ, আজি মই আন এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ব্ৰেড পিজ্জা। ব্ৰেড পিজ্জা বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ বহুত টেষ্টি হয়। ব্ৰেড পিজ্জা আপুনি সৰু ল'ৰা-ছোৱালীক টিফিনতো দিব পাৰে। এতিয়া ব্ৰেড পিজ্জা বনাবলৈ কি বস্তু দৰকাৰ হয় আহকচোন চাই লওঁ। মই ইয়াতে ব্ৰেড লৈ লৈছোঁ 3টা সাইজত। আপোনালোকৰ তাত যিটো সাইজত ব্ৰেড থাকে সেই সাইজতে ব্ৰেড পিজ্জা বনাব পাৰিব। লগতে আছে টমেটো কেটচাপ আৰু মই ইয়াতে লৈছোঁ মেয়নিজ, পিজ্জা সস আৰু কেপচিকাম, পিঁয়াজ আৰু কৰ্ণ। লগতে আছে মজেৰেলা চীজ, চিলি ফ্লেক্স আৰু সোৱাদ অনুপাতে নিমখ। এতিয়া মই পিঁয়াজ আৰু কেপচিকামখিনি এটা চপাৰত দি ল'ম আৰু ভালদৰে মিহিকৈ কাটি ল'ম। আপোনালোকে হাতেৰেও পিঁয়াজ আৰু কেপচিকামখিনি কাটি ল'ব পাৰে। এতিয়া তাত মই সোৱাদ অনুপাতে নিমখ দি দিম আৰু ভালদৰে মিহলাই দি দিম। ব্ৰেড পিজ্জাৰ টপিংছত আপুনি পনীৰ ভাল পালে পনীৰো দিব পাৰে আৰু লগতে বিলাহীও দিব পাৰে। এতিয়া টমেটো কেটচাপৰ বাটিটোত মই পিজ্জা সস 2 চামুচ লৈ লৈছোঁ আৰু মেয়নিজ 1 চামুচ লৈছোঁ। মেয়নিজ যদি আপোনালোকৰ তাত নাই নিদিলেও কথা নাই, কিন্তু মেয়নিজ দিলে খাবলৈ সোৱাদ লগা হয়। আৰু এতিয়া গোটেইখিনি সস ভালদৰে মিলাই ল'ম। এতিয়া মই গোটেইখিনি ব্ৰেড ভিডিঅ'ত দেখুৱাৰ দৰে একেলগে সজাই লৈছোঁ আৰু পিজ্জা সস ব্ৰেড কেইখনৰ চাৰিওফালে ভালদৰে এপ্লাই কৰি লৈছোঁ। এতিয়া গোটেই কেইখন ব্ৰেডতে ভালদৰে পিজ্জা সস এপ্লাই কৰি ল'ম আৰু তাত মিহিকৈ কাটি থোৱা পিঁয়াজ আৰু কেপচিকামখিনি দি দিম আৰু লগতে মই কৰ্ণ দিছোঁ। 2খনমান ব্ৰেড মই পিঁয়াজ আৰু কেপচিকাম নিদিয়াকৈ বনাম। তাত মই অকল কৰ্ণ দি বনাম আৰু ইয়াতে আপুনি পনীৰো দিব পাৰে। আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ' চাই আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। বেল আইকনটো প্ৰেছ কৰিলে মই নেক্সট ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব। এতিয়া মই তাত মজেৰেলা চীজ দি দিম। মজেৰেলা চীজ আপুনি জোখমতে দিব আৰু ভালদৰে চাৰিওফালে এপ্লাই কৰি দিব। ইয়াৰ ওপৰত আপুনি অৰেগানো বা পিজ্জা চিজনিংছ দিব পাৰে। মই অকণমান চিলি ফ্লেক্স দি দিছোঁ। এতিয়া এখন বেকিং ট্ৰে লৈ ল'ম আৰু তাত ভালদৰে তেল লগাই ল'ম আৰু অকণমান ময়দা ছটিয়াই দি দিম আৰু তাত ভালদৰে এখন এখনকৈ ব্ৰেড পিজ্জা দি দিম। এই ব্ৰেড পিজ্জাখিনি গেছতো বনাব পাৰি, গেছত বনালেও খাবলৈ সোৱাদ একেই হয়। গোটেইখিনি ব্ৰেড পিজ্জা মই ট্ৰেখনত দি দিম। গেছত কেনেকৈ ব্ৰেড পিজ্জা বনাব মই দেখুৱাই দিছোঁ। এখন ডাঙৰ কেৰাহী ল'ব, তাত ষ্টেণ্ড এডাল দি ঢাকনি মাৰি 10 মিনিটৰ বাবে গৰম হ'ব দিব। তাৰপিছত বেকিং ট্ৰেত পিজ্জাখিনি দি 10 পৰা 15 মিনিটলৈ পিজ্জাখিনি বেক কৰিব। এতিয়া অভেনত মই বেকিং ট্ৰেখন দি দিছোঁ আৰু 10 পৰা 12 মিনিটলৈ বেক কৰি ল'ম। অভেনত বেক কৰিলে সদায় অভেনটো প্ৰিহিট কৰি ল'ব লাগে। মই 10 মিনিটৰ বাবে প্ৰিহিট কৰি লৈছোঁ আৰু এতিয়া 10 মিনিট পিছত ব্ৰেড পিজ্জাৰ চীজখিনি গলি গৈছে আৰু আমাৰ পিজ্জা হৈ গৈছে। এতিয়া মই বেকিং ট্ৰেখন অভেনৰ পৰা উলিয়াই আনিম আৰু আমাৰ ব্ৰেড পিজ্জা ৰেডি হৈ গৈছে। আপোনালোকে এনেকুৱাকৈ ব্ৰেড পিজ্জা বনাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এতিয়া মই এখন প্লেটত ব্ৰেড পিজ্জাখিনি ধুনীয়াকৈ সজাই দিলোঁ।